চাওক তাৰমানে দেখা গৈছে আজি বিজেপিৰ বিৰোধিতা কৰি কোনোবাই ভিডিঅ' কৰিলে কোনোবাই ভিডিঅ' বনালে বহুতো ভিউজ আহে আসলে কি ৰাইজে এবাৰ নৰেন্দ্ৰ মোদীৰ ৰাজনীতি বুজিব পাৰিছে নেকি এক ধৰণৰ প্ৰশ্ন আমাৰ মনত ইউটিউবাৰ ধ্ৰুৱ ৰাঠী আৰু অসমৰ এজন ইউটিউবাৰ ডিম্পু বৰুৱা আৰু এনেকুৱা বহুতো চাই আছে এফালে ৰবিশ কুমাৰ আৰু আনফালে আছে অভিচাৰ শৰ্মা এতিয়া আপোনালোকে চাওক এই সকলে যেতিয়া ভিডিঅ' বনাই থাকে ইউটিউবত বা ফেসবুকত তেতিয়াই বহুতো যথেষ্ট পৰিমাণে ভিউজ আহে আৰু অসমৰ এই জনপ্ৰিয় ডিম্পু বৰুৱাৰ কথা কিয় কৈছো চাওক অসমৰ এই জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ কথা এই কাৰণে কোৱা হৈছে যে বিজেপিৰ বিৰুদ্ধে কোনো ভিডিঅ' বনোৱা নাছিলে যদিও ইলেকশনৰ ৰিজাল্টৰ সময়ত ডিম্পু বৰুৱাই এটা ভিডিঅ' বনাইছিল আৰু এই ভিডিঅ'টো যথেষ্ট পৰিমাণে ভিউজ আহিছিল তাৰ কাৰণটো কি তাৰমানে বিজেপিক কি মানুহে ভাল আৰু নাপায় নেকি অসমৰ বা এই ভাৰতবৰ্ষৰ ভিতৰত বিজেপিৰ সাপোৰ্টাৰ কি ইমানখিনি কমি আহিছে নেকি চাওক অসমৰ জনপ্ৰিয় এজন ইউটিউবাৰ ডিম্পু বৰুৱাই এটা ভিডিঅ' বনাইছিল বিজেপিৰ বিৰোধিতা কৰি হয় তাৰপিছত এই ভিডিঅ'টোত 6 দিনত প্ৰায় 10 লাখৰ নিচিনা ভিউজ আহিছিল য'ত ডিম্পু বৰুৱা আগতে ভিডিঅ' বনাইছিল আৰু মাহেকতো 3 লাখ 4 লাখ 5 লাখ হাইয়েস্ট 5 লাখ 6 লাখ ভিউজ আহিছিল আৰু দেখা গৈছে আজি বিজেপিৰ বিৰোধিতা কৰি বা মোদীৰ বিৰোধিতা কৰি ভিডিঅ' বনালে বহুতো যথেষ্ট পৰিমাণে ভিউজ আহে যথেষ্ট পৰিমাণে ৰাইজে সাপোৰ্ট কৰি থাকে তাৰমানে আপোনালোকে নিশ্চয় গম পাইছে যে বিজেপিৰ সমৰ্থন যথেষ্ট পৰিমাণে কমি আহিছে আপোনালোকে চাবলৈ পাৰিছে ভাৰতৰ জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ কথা আপোনালোকে বহুতে নিশ্চয় জানে ধ্ৰুৱ ৰাঠীয়ে কি ভিডিঅ' বনায় ধ্ৰুৱ ৰাঠীয়ে সদায় বিজেপিৰ বিৰোধিতা কৰি চৰকাৰৰ বিৰোধিতা কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰোধিতা কৰি ভিডিঅ' বনাই থাকে আৰু বিৰোধিতা বুলিয়েই নহয় যিটো সত্য যিটো সঁচা ইনফৰমেশ্যন ৰাইজক দিব লাগে এনেকুৱা ধৰণৰ সঁচা বা সত্য ইনফৰমেশ্যন ৰাইজক দি ভিডিঅ' বনাই থাকে আৰু এওঁলোকৰ ভিডিঅ' যথেষ্ট পৰিমাণে ভাইৰাল হৈ থাকে কোটিলৈকে ভিডিঅ'ৰ ভিউজ আহি থাকে এতিয়া আপোনালোকে এবাৰ ভাবক যে বিজেপিৰ বিৰোধিতা বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰোধিতা কৰি ভিডিঅ' বনালে ইমান ভিউজ কিয় আহে তাৰমানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপিৰ সমৰ্থন যথেষ্ট পৰিমাণে কমি আহিছে আৰু কমাৰ মেইন কাৰণটো হৈছে এওঁলোকৰ ৰাজনীতি হৈছে হিন্দু মুছলিম মানে আচল কথাটো হৈছে যে এওঁলোকৰ ৰাজনীতি ধৰ্মক লৈ হৈ আছে আৰু নতুন প্ৰজন্মৰ ৰাজনীতি কেতিয়াও ধৰ্মক লৈ পছন্দ নকৰে যুৱকসকলে কেতিয়াও যুৱতীসকলে ধৰ্মক লৈ ৰাজনীতি পছন্দ নকৰে কাৰণ আজিকালি শিক্ষাৰ যুগ টেকনলজি যুগ এই যুগত ধৰ্মৰ ৰাজনীতি কোনো পছন্দ নকৰে এই কাৰণে এওঁলোকৰ ভাৱ চিন্তা ধাৰা হৈছে এই ভাৰতবৰ্ষখনক হিন্দু ৰাষ্ট্ৰ বনাব আৰু এই কাৰণে আজিৰ চাওক লোকৰ ভিডিঅ' যথেষ্ট পৰিমাণে ভাইৰাল হৈ আছে ছ'চিয়েল মিডিয়াত যদি আপোনালোকে চাই আছে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক আৰু যদি আপোনালোকৰ মন্তব্য দিবলৈ আছে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মন্তব্যখিনিও উপস্থাপন কৰিব পাৰে